Pate. Mantono ke re-election, MP election ju. Dr. Tulirong Ronghang Alangipan. Ang susi arnang hujumi kaki sami pepeng setna. Churu palasa, tangke nono bangke, labang so him ke dok salang ihin pen income pompon. Alula bangke abedata pot hujum asik ke chepen Richard P. Personality. Congratulations, Honorable CM Sir, on completing 12 years of successfully ruling. Thank you so much. Jivika Sakhilo, Lapenge, Radhika Upadhyay, CRP-EP. Alang Lipha Tumaphan, Labanso, Skuti Pajerponto. Lasi, Skuti Ki Replika Dosa, Nang Lirute Itana Kedar, Tumhan Kipi Ponji Pasichu Nimriwa. Hey, can you do my way? পিঠং থামাক সমষ্টিপা সংগ্ৰহ কৰিছোঁ পৰথিমি আকেমা 1.0 আমি 1 লাখ পৰিয়ালে মাটি প্ৰদান কৰা হৈ গ'ল এটা বছৰৰ ভিতৰত 1 লাখ পৰিয়ালৰ আমি মাটি পটা দিয়া হৈ গ'ল বিনামূলীয়া পটা ফ্ৰী ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ ইয়াৰ পিছত পৰথিমি আকেমা 2.0 নামাকৰণ কৰি আমি যিবিলাকৰ পটা যোৱাবাৰ 1 লাখ দিয়া সময় পোৱা নাই তেওঁলোকৰ পটা দিবৰ কাৰণে আমি কাৰ্বি আংলং অটোনমাছ অঞ্চলৰ পৰা সিদ্ধান্ত এটা লৈছোঁ যাতে প্ৰত্যেক MEC সংগঠিত বিনামূলীয়া পটা ফ্ৰী পটা যাতে পায় সেইটো চিন্তা চৰ্চা কৰি আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ সিদ্ধান্ত লোৱা হৈছে আমি প্ৰথম আৰম্ভ কৰিছোঁ বিভিন্ন ধৰণৰ সমষ্টিত আৰু ফৰেষ্ট ৰাইট এক্ট 2006 সেইটো একৰ মতে সেকশন 3H আৰু J ফৰেষ্ট এৰিয়া বহুত বছৰ যদি ট্ৰাইবেলবিলাকে বসবাস কৰে তেওঁলোকক ৰেভিনিউ এটা দিব পাৰে বুলি তাত লিখা আছে আইনত সেইমতে যিবিলাকৰ ডিচি কাউন্সিল ৰিজাৰ্ভ ফৰেষ্ট আৰু চেণ্ট্ৰেল ৰিজাৰ্ভ ফৰেষ্ট 80 বছৰ 70 বছৰ আৰু 90 বছৰ 100 বছৰলৈকে কিছুমান আছে গাঁও সেইবিলাকৰ কিন্তু মাটি পটা পোৱা আমি ফৰেষ্ট ৰাইট এক্ট 2006 সেকশন 3 আৰু H আৰু J সেইমতে আমি ৰেভিনিউ কনভাৰ্ট কৰি আমি আজি মাটি পটা বিনামূলীয়া বিতৰণ কৰা আৰম্ভ কৰিছোঁ আৰু একেই সমান্তৰাল কাৰ্যসূচী হিচাপে আজি আমি যিবিলাকৰ জীৱিকা সাখী বেংক সাখী তেওঁলোকৰ কাৰণে আজি স্কুটি বিনামূলীয়া ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে আজি বিভিন্ন থামাক টোটেল বেনিফিচিয়াৰিজ পটা বিতৰণ কৰা হ'ব প্ৰায় 7,000 above 7,000 প্লাছ পৰিয়ালে আজি বিনামূলীয়া পটা পাব হ'ব ছাৰ তাপাত ঘটনাটো আমি আগৰ পৰা কৈ আহিছোঁ যে আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা আমি কোনো সিদ্ধান্ত লোৱা নাই কি বেলেগ পলিচিটো খালি অপজিশ্যনবিলাকে মনোসজা কথা কৈ আছে তাপাত যিবিলাকে সেই ঘটনাটো হৈছে পোনপ্ৰথমে মই ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ এনেকুৱা ঘটনা হোৱাৰ কাৰণে যাতে ভৱিষ্যতে নহয় এইটো আমি স্থায়ী বৰ্ডাৰ ক্ষেত্ৰত স্থায়ী সমাধান কৰাৰ স্বাৰ্থত আমি অসম চৰকাৰৰ লগত আলাপ আলোচনা কৰিছোঁ যাতে তাতে বেটেলিয়ন কেম্প
নহ'লে CRPF কেম্প নহ'লে তাত কামাণ্ডো ট্ৰেইনিং ইনষ্টিটিউটত বহাবৰ কাৰণে আমি অসম চৰকাৰৰ পৰা আলোচনা কৰা হৈছে। আপোনালোকে যেনে ইণ্টাৰষ্টেট বৰ্ডাৰ নাগালেণ্ডটো এনেকুৱা সমস্যা হৈ থাকে, তাৰ কাৰণে কামাণ্ডো ট্ৰেইনিং চেণ্টাৰ বহাৰ কাৰণে তাতে কোনো আমাৰ মাটি দখল হোৱা নাই নাগালেণ্ড বৰ্ডাৰ। গতিকে এনেধৰণৰ ব্লকটো যদি ইছ্যু হৈ থাকে, সেই ইছ্যুটো আমি পাৰ্মানেণ্ট চলিউশ্যন কৰি কাৰণে আমি অসম চৰকাৰৰ আলাপ আলোচনা কৰি হ'ব। এইখিনি